নমস্কাৰ বন্ধুসকল, আজিৰ সাধুটোৰ নাম হৈছে বুঢ়া বুঢ়ীৰ কাজিয়া। এখন গাঁৱত এটা সময়ত এটা সৰু জুপুৰি ঘৰত এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল। ৰাতিপুৱা হোৱাৰ লগে লগে বুঢ়া খেতি কৰিবলৈ নিজৰ নাঙলটো লৈ খেতি পথাৰলৈ বুলি ওলাই গৈছিল। আনহাতে বুঢ়ীয়ে ঘৰত খাদ্য বনোৱাৰ লগতে ঘৰৰ আন কামবিলাক কৰিবলৈ ধৰিছিল। বুঢ়া সদায় দুপৰীয়া সময়ত নিজৰ খেতি হাল বাই ঘৰলৈ ঘূৰি আহিছিল আৰু ঘৰলৈ আহি বুঢ়ীক পানী খুজিছিল। ঐ বুঢ়ী, ঘৰত আছানে? পানী এগিলাচ উলিয়াই দে সোনকালে, বৰ ভাগৰ লাগি আহিছে। ঐ বুঢ়া, কি সদায় সদায় পানী খুজি থাক? নিজে লৈ খাব নোৱাৰা নেকি? মই কি এনেই আছো নেকি? নিজে লৈ খালে খা, নাখালে নাই, মই যোগান ধৰি থাকিব নোৱাৰো। বুঢ়ীৰ এনেকুৱা কথা শুনাত বুঢ়াৰ বৰ খং উঠিল। মই বুঢ়া মানুহটো হয় ইমান দূৰৰ পৰা ইমান ৰ'দত খেতি কৰি আহিছো, হাল বাই আহিছো, তই মোক পানী এখন যোগাৰ থাকিব নোৱাৰ। এনেদৰে কৈ বুঢ়া ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত বুঢ়ীও বকি আছিল আৰু ক'লে, যদি তই মোক এনেই ঘৰতে বহি থাক বুলি ভাব, তেনেহলে কালিৰ পৰা তই মোৰ কাম কৰিবি, মই তোৰ কাম কৰিম, হ'ব? সেই কথামতেই কথা। পাছদিনাখন বুঢ়ীয়ে ৰাতিপুৱাই হাতত নাঙল লৈ খেতি পথাৰত খেতি কৰিবলৈ বুলি ওলাই গ'ল। আনফালে বুঢ়ায়ো ঘৰত বুঢ়ীৰ দৰে ঘৰৰ কামবিলাক কৰিবলৈ ধৰিলে। বুঢ়াই বাচন ধোৱা, চব্জি কটা ইত্যাদি কামবিলাক কৰিবলৈ ধৰিলে। ঠিক দুপৰীয়া হওঁতেই বুঢ়া ঘৰলৈ অহা সময়তেই বুঢ়ীও নিজৰ ঘৰলৈ খেতিৰ পৰা বৰ ভাগৰে দুখৰে ঘূৰি আহিলে। বুঢ়ী ঘৰলৈ অহা বুলি গম পাই বুঢ়া বাহিৰলৈ ওলাই আহিলে আৰু বুঢ়ীক ক'লে, ঐ বুঢ়ী, মোৰ কাম কৰি কেনেকুৱা লাগিলে? বৰ ভাল লাগিলে। এতিয়া পানী খাবলৈ মন গৈছেনে নাই তোৰ? হ'ব থ, বৰ ভাগৰ লাগিছে, পিয়াহো লাগিছে, কিন্তু পানী উলিয়াই খাবলৈ মোৰ গাত জোৰ নাই। পাছে মোৰ কামবোৰ কৰি তোৰ কেনেকুৱা লাগিলে? এনেদৰেই বুঢ়া বুঢ়ীয়ে কথা পাতিবলৈ ধৰিলে আৰু অৱশেষত বুঢ়াই ক'লে যে, বুঢ়ী, আমি দুয়োকে ভুল বুজাবুজি কৰি আছিলো। আমি দুয়োৱে নিজৰ কামে কৰিম। তই ঘৰত থাকি কামবিলাক কৰ যদিও তোৰ কামবিলাকত কষ্ট আছে আৰু দুয়োৱে ভালকে মিলি থাকিম। বন্ধুসকল, আজিৰ সাধুটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু সাধুকথা চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।